22 নং ককলাবাৰী পৰিয়াল নিৰ্বাচন সম্পৰ্কে পাৰ্টি সম্পৰ্কে কিছু বিসংগতি আহি থকাৰ কাৰণে সাংবাদিক এখন দিবলৈ বাধ্য হৈছোঁ। আপোনালোকে জানে যোৱা 3 দিন আগত আমি 22 লক্ষ অবৰ ৰাইজৰ স্বাৰ্থ জড়িত এই সংগ্ৰামখনৰ পুনৰবাৰ অস্তিত্ব সাব্যস্ত কৰাৰ স্বাৰ্থত 22 নং ককলাবাৰী পৰিয়ালৰ সমষ্টিত অবৰ সুৰক্ষা সমিতি অসমৰ পৰা আমি হীৰেণ শৰণে প্ৰক্ষেপ কৰিছিলোঁ। এটাই লক্ষ্য আছিল যে যিসকল দালাল মানুহে, যিবিলাক ব্যক্তিয়ে আজি GSP হিচাপে ঘনশ্যাম দাস, আজি GSP হিচাপত আপোনাৰ তেওঁৰ কৰ্মীসকলে বা MP নৱকুমাৰ শৰণীয়াই EPPৰ লগত ট্ৰেক্টৰৰ লগত লগ লাগি কেনে 22 নং ককলাবাৰী পৰিষদ সমষ্টিৰ MCLA হ'ব খোজা হীৰেণ শৰণীয়াৰ এই লক্ষ্য উদ্দেশ্যক সম্পূৰ্ণভাৱে নিষেধ কৰি আজি তেওঁক যে এই অবৰ সুৰক্ষা সমিতি অনুষ্ঠিত সংগ্ৰামখনৰ ৰাজনৈতিক মঞ্চখনৰ পৰা তেওঁক যে দূৰত কৰি হাইজেক কৰিলে তাৰ প্ৰত্যাহ্বান আজি এই প্ৰেছ মিটত দিব খুজিছোঁ। মই স্পষ্ট কথা ক'ব খুজিছোঁ, হীৰেণ শৰণে প্ৰাৰ্থীত আজি এই 22 নং ককলাবাৰী পৰিষদ সমষ্টিৰ পৰা তেওঁ নিৰুদ্দেশ কিয়? তেওঁৰ বেনাৰ পোষ্টাৰ আজি কিয় নাপাওঁ? আনকি ইলেকশ্যন এজেণ্টে গম নাপায় যে হীৰেণ শৰণীয়া ক'ত আছে। অবৰ সুৰক্ষা সমিতিয়ে যোগেশ্বৰ কলিতা বা জন দাস বা অবৰ সুৰক্ষা সমিতিয়ে কাৰোবাৰ লগত টকাৰ লেনদেন দালালগিৰি কৰাৰ কাৰণে হীৰেণ শৰণীয়া ককলাবাৰী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা নাছিলোঁ। একমাত্ৰ সেই দালাল শ্ৰেণী মানুহৰ পৰা অবৰ সংগ্ৰামত শ্বহীদ হোৱা বিভিন্ন মানুহৰ সমস্যা, মাটি বাৰীৰ সমস্যা, ভাষাৰ সমস্যা, বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যাতে অন্ততঃ শেষবাৰৰ কাৰণে এই ব্ৰিটিছৰ মস্তত এজন ভাল জনপ্ৰতিনিধি হিচাপক নিজক সাব্যস্ত কৰি আমাৰ অধিকাৰৰ মাত মাতক। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে যোৱা আজি 3 দিন আগতে মই জন্ম আছে 25 তাৰিখে ৰাতি 6টা বজাৰ পৰা হীৰেণ শৰণীয়া নিৰুদ্দেশ হৈ আছিল। আৰু সেই সময়ত হীৰেণ শৰণীয়াই মোক কৈছিল যে জন্দা মোক হাইজেক কৰা হৈছে, যে প্ৰমোদ বড়োৰ EPPৰ লগত মোক বহাব চেষ্টা কৰিছে, GSPৰ কিছুমান সংগী ভংগী, MP নৱকুমাৰ শৰণীয়া গোটেইবিলাক লগ লাগি মোক নলবাৰী বৰ্তমান হোটেলত ৰাখি থৈছে। ঠিক সেই সময়তে মই তেওঁক কৈছিলোঁ যদি MPয়ে যদি অবৰ ৰাইজৰ স্বাৰ্থত যদি তোক জোতা বন্দী কৰি ৰাখিছে মোৰ ক'ব লগা নাই, যদিহে 22 লক্ষ বনাব ৰাইজৰ স্বাৰ্থত আৰু এই যদি ককলাবাৰী ৰাইজক যদি সম্পূৰ্ণ সংগ্ৰামখন নস্বাত কৰি ধৰি আছে তেনেহ'লে এই সংগ্ৰাম আৰু এই সংগ্ৰাম অস্তিত্বৰ স্বাৰ্থত আমি কোনো মানুহে ৰেহাই নিদিম। ঠিক তেনেকৈ 26 তাৰিখে মোৰ ৰেকৰ্ড ৰাখি কথাবিলাক কৈছোঁ আপোনাক। কিয় মই তথ্য ৰাখি কথা কৈছোঁ? কাৰণ কিয় যিবিলাক মোবাইলত মোৰ ৰেকৰ্ডিং আছে সেয়া চৰকাৰীভাৱে অথেণ্টিক। সেই অথেণ্টিক যিখিনি ৰেকৰ্ডিং আছে সেইখিনি বজাই আছোঁ। চবচে ডাঙৰ কথা কি জানে আপোনালোকে? যে যোৱা আজি 3 দিন আগতে হীৰেণ শৰণীয়াই মোক ক'লে যে জন্দা বিভিন্ন মানুহে মোক প্ৰেছাৰ ক্ৰিয়েট কৰি মোৰ ঘৰত ৰাতি ৰাতি কিছুমান মানুহে যে মই মৃত্যুৰ ভাবিকে দিয়াৰিকে মোৰ ৰেকৰ্ড ৰাখি কথাবিলাক কৈছোঁ আপোনাক। কিয় মই তথ্য ৰাখি কথা কৈছোঁ? কাৰণ কিয় যিবিলাক মোবাইলত মোৰ ৰেকৰ্ডিং আছে সেয়া চৰকাৰীভাৱে অথেণ্টিক। সেই অথেণ্টিক যিখিনি ৰেকৰ্ডিং আছে সেইখিনি বজাই আছোঁ। চবচে ডাঙৰ কথা কি জানে আপোনালোকে? যে যোৱা আজি 3 দিন আগতে হীৰেণ শৰণীয়াই মোক ক'লে যে জন্দা বিভিন্ন মানুহে মোক প্ৰেছাৰ ক্ৰিয়েট কৰি মোৰ ঘৰত ৰাতি ৰাতি কিছুমান মানুহে যে মই মৃত্যুৰ ভাবিকে দিয়াৰ নিচিনা কাৰ্য কৰাৰ কাৰণে মই এই পক্ষৰ লগত বুজা বৰা কৰি কেনে মই বহিবৰ কাৰণে বাধ্য হৈছোঁ। আমি সেই হীৰেণ শৰণীয়াক ক'ব খোজোঁ যে ভয় ভীত শংকা আৰু এইবিলাকৰ কাৰণে অবৰ সুৰক্ষা আমি জন্ম হোৱা নাছিল। এইবিলাক সমস্যাৰ সমাধান কৰাৰ কাৰণে অবৰ সুৰক্ষা সমিতিৰ মঞ্চখন গঠন কৰা হৈছিল। কিন্তু 2014 চনৰ পিছত ৰাজনৈতিকভাৱে এই সংগ্ৰামৰ অস্তিত্ব বাহাল ৰখাৰ স্বাৰ্থত MP নৱকুমাৰ শৰণীয়াৰ দ্বাৰা দি আমাৰ ৰাজনৈতিক আমাৰ অভিজ্ঞতা ঘটিছিল ইয়াতে। কিন্তু আজি ককলাবাৰী সমষ্টিত কেৱল মাত্ৰ ক্ষমতা লগাৰ কাৰণে এই GSPৰ কেইজনমান দালাল আৰু EPPৰ কিছুমান মানুহে হীৰেণ শৰণীয়াক আজি হাইজেক কৰি সমষ্টিৰ পৰা দূৰ কৰি কেৱল মাত্ৰ অবৰ সুৰক্ষা সমিতি নিষেধ কৰা নাই, এই 22 লক্ষ ৰাইজৰ স্বাৰ্থৰ সম্পূৰ্ণ অস্তিত্ব মসৃণ কৰা অন্তিম যিটো আমাৰ প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাখিনিক আজি শেষ কৰিলে। আজি সেইকাৰণে 22 লক্ষ ককলাবাৰী ৰাইজৰ এই হীৰেণ শৰণীয়াক ক'ব খোজোঁ, যদিহে তুমি বিক্ৰী যোৱা নাই, যদিহে তুমি আমাক কোৱা কথাবিলাক সত্যতা নাই, 24 ঘণ্টাৰ ভিতৰত তুমি তোমাৰ প্ৰচাৰ আৰম্ভ কৰা আৰু অবৰ সুৰক্ষা সমিতিৰ লগত গাঁৱে গাঁৱে গৈ অবৰ সুৰক্ষা সমিতি বেৰা অটৰিচা ছবিত পদ্মাৰ কমিটি আৰম্ভ কৰা। অন্যথা এই 24 ঘণ্টাৰ ভিতৰত অবৰ সুৰক্ষা সমিতি অসমে আগন্তুক 2 দিনৰ ভিতৰত আমি প্ৰত্যেকখন গাঁৱে গাঁৱে যাই এই EPPৰ আৰু মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে সাংঘাতিক গণজাগৰণ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি ভোট বৰ্জন কৰাৰ কাৰণে আহ্বান কৰোঁ। কাৰণ কিয় যি মানুহে যি মিত্ৰজোঁট চৰকাৰে অবৰ সুৰক্ষা সমিতিৰ অস্তিত্ব ৰক্ষা কৰা সংগ্ৰাম কৰে এই হীৰেণ শৰণীয়া নিচিনা মানুহজনক
কিডনেপ বা হাইজেক কৰি প্ৰচাৰৰ পৰা দূৰত ৰাখি যিসকলে আমাৰ জাতি বাতি ৰক্ষাৰ স্বাৰ্থ সংগ্ৰামখন ধ্বংস কৰিলে সেইকাৰণে 5 নং 22 নং ক্লাবে ৰাইজক এটাই আহ্বান আপোনালোকক অন্তত অৱৰহ ৰক্ষা সমিতিৰ জাতি মাতি ৰক্ষাৰ স্বাৰ্থ সংগ্ৰামখন জীয়াই থকাৰ স্বাৰ্থত আপোনালোকে মিত্ৰজোঁটৰ প্ৰাৰ্থীক আপোনালোকে সম্পূৰ্ণ প্ৰত্যাখ্যান কৰি বাকী থকা যিকোনো কেন্দ্ৰীয় আপোনালোকে বিবেক ভোট প্ৰদান কৰক অন্তত এই EPPL আৰু মিত্ৰ চৰকাৰক আমি বৰ্জন কৰক অন্যথা অৱৰহ সুৰক্ষা সমিতি অসম হিচাপত মাত মাতাৰ কাৰণে একজন মানুহো কিন্তু 9 তাৰিখৰ পৰা ইয়াত নাথাকিব এইখিনি আপোনাৰ প্ৰত্যেক আহ্বান কৰিলোঁ প্ৰয়োজন হ'লে এই EPPL আৰু ট্ৰেক্টৰক পৰিহাৰ কৰি এটা বিবেক ভোট প্ৰদান কৰি অৱৰহ অস্তিত্ব বহাল ৰাখিব আহ্বান কৰিছোঁ ধন্যবাদ